নমস্কাৰ এয়া হিজুগুৰি হিন্দী মধ্য ইংৰাজী বিদ্যালয়ত আজি আমি ৰাভা দিৱস অনুষ্ঠুপীয়াকৈ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম আমাৰ প্ৰধান শিক্ষক শ্ৰী দীনেশ ওজা ছাৰে বন্তি প্ৰজ্বলন কৰিবলৈ মই ছাৰক অনুৰোধ কৰিলোঁ। ছাৰে বন্তি প্ৰজ্বলন কৰাৰ পিছতে মাল্যাৰ্পণ কৰা হ'ব আৰু তাৰপিছতে আমাৰ অকণমান কাৰ্যসূচী আছে আৰু তাক ছাৰক দুআষাৰ ক'বলৈ মই অনুৰোধ কৰিলোঁ। ছাৰ প্ৰথমতে আপুনি বন্তি প্ৰজ্বলন কৰক। সকলো শিক্ষককে মাল্যাৰ্পণ কৰিবলৈ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰক দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিলোঁ। নমস্কাৰ আমাৰ শিক্ষকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী आज हम लोग विष्णु राभा जी के आज उनके दिवस के पालन करने के लिए हम लोग उपस्थित हुए हैं और आज का जो विभिन्न कार्यक्रम है हमारी भारतीय बाइटो संगीता और प्रेमलता ये सब कार्यक्रम को आगे बढ़ाएंगे। तुम लोग सब इसमें हिस्सा लोगे और अपना अपना योगदान प्रस्तुत करोगे। और विष्णु राभा जी का आसाम साहित्य में बहुत ही बड़ा योगदान है। उनकी लिखी हुई कविताएं आज भी हम लोग बैठ के गुनगुनाते रहते हैं और सुनने में ही बहुत अच्छा लगता है। इनका इतना ही काम है। मैं भारतीय बाइटो से कार्यक्रम को आगे बढ़ाने का अनुरोध करता हूँ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেদাৰ ছাৰক দুআষাৰ ক'ব ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ছাৰ দুআষাৰ কৰি দিয়ক ছাত্ৰ ছাত্ৰীসকলক। हेलो हमारे आदरणीय शिक्षा और प्यारे मिलने आज विष्णु राभा दिवस हम लोग पालन करने के लिए एक जगह इकट्ठा हुए। विष्णु प्रसाद राभा ये सभी कलाओं में ढोलक से लेकर साहित्य से लेकर ढोल ताल झाल जितने भी वाद्य यंत्र होते हैं सभी ने उन्होंने सबको यह संदेश भी दिया है कि मनुष्य हर क्षेत्र में हर कुछ सीख सकता है। ये कोई बंधित नहीं है कि उसे यही यही कला सीखना है या ये कला सीखना है। मन में लग्न होना चाहिए। इन सभी कलाओं से परिपूर्ण होने के कारण ही हम लोग उन्हें कला गुरु के नाम से पुकारते हैं और कला गुरु की उपाधि दी गई है। विष्णु प्रसाद राभा असंख्य साहित्य में, कला में, नृत्य में, सभी चीज़ों में पूर्ण रूप से अपना योगदान दिए हैं और आशा करते हैं कि उनके इन गुणों को अवलंबन कर हम लोग भी इनके द्वारा दी गई शिक्षाओं को, कलाओं को सीखते हुए आगे बढ़ाएंगे। इतना कहकर मैं अपना मंतव्य समाप्त करता हूँ।
জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত বাংলাদেশৰ ঢাকা। তেখেতৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম আছিল বেটী ৰাভা। তেখেতে অসমৰ স্বাধীনতা সংগ্ৰামকে আৰম্ভ কৰি তেখেত আছিল চিত্ৰশিল্পী, অভিনেতা, নাট্যকাৰ, সংগীতজ্ঞ আৰু তেওঁ ৰাজনীতিতো বিশেষভাৱে অংশগ্ৰহণ কৰিছিল। অসমীয়া জাতীয় সত্তাক তেখেতে সদায় সন্মান জনাইছিল আৰু সেই জাতীয় সত্তাৰে তেখেতে যিবোৰ গীত কবিতা ৰচনা কৰিছিল তেওঁ সেই গীত কবিতা আজিও আমাৰ মাজত জীয়াই আছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ যি এই কক্ষত স্মাৰ্ট বোৰ্ড আছে, স্মাৰ্ট বোৰ্ডৰ জৰিয়তে তেখেতৰ যি নৃত্য গীত সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকণমান অভ্যাস কৰিব। তাকে মই আপোনালোকৰ আগত দেখাবলৈ মই প্ৰেৰণা মেমক অনুৰোধ কৰিছোঁ। তেখেতৰ মৃত্যু হৈছিল আজিৰ দিনটো 1989 চনত তেজপুৰত। আৰু তেখেতলৈ আমি আমাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ফালৰ পৰা গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া স্মাৰ্ট ক্লাছৰ জৰিয়তে যিখন বৰ্ড আছে কৃষ্ণখনত, তাত যিখন আমাৰ ডিজিটেল বৰ্ড, ডিজিটেল বৰ্ডৰ পৰা তেখেতৰ যি গীত আৰু নৃত্য অকণমান আহৰণ কৰিব, তাকে তেওঁলোকে প্ৰয়াস কৰিছে। তাকে আপোনালোকক দেখুৱাবৰ বাবে মই অনুৰোধ কৰিলোঁ। ধন্যবাদ।